Hello friends, welcome to the channel. আজিৰ এই নতুন ভিডিঅ'টোত গেট 4 বাবে কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যনৰ 3 নম্বৰটো ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব। লগতে লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লেপেটকটা। ডিব্ৰুগড় জিলাৰ লেপেটকটাত এইটো অৱস্থিত আৰু ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনৰ 5 ফেব্ৰুৱাৰীত উদ্ঘাটন কৰিছিলে। 2 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক। 3 নম্বৰ কুৱেশ্যনটো হৈছে মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পিয়লি বৰুৱা। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক 26 ফেব্ৰুৱাৰী 1858 চনত যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হয়। 4 নম্বৰ কুৱেশ্যনটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ লিখক কোন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বাণীকান্ত কাকতি। 5 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী কোনে লিখিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰথম যিটো ৰোমান্টিক কবিতা আছিলে বনকুঁৱৰী সেইটো লিখিছিলে। 6 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ, যিটো নেকি 1901 চনত স্থাপন কৰা হৈছিলে। 7 নম্বৰ কুৱেশ্যনটো হৈছে মানচেষ্টাৰ অফ আছাম বুলি কোন ঠাইক জনা যায়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শুৱালকুছি। শুৱালকুছিক মানচেষ্টাৰ অফ আছাম বুলি জনা যায়। 8 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন কাৰ্বন ফ্ৰী জিলা কি? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মাজুলী। মাজুলী জিলাক প্ৰথমখন কাৰ্বন ফ্ৰী জিলা হিচাপে ঘোষণা কৰে। 9 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাক প্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যোৰহাট। যোৰহাট জিলাক প্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে। 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমে চুবুৰীয়া কোনখন ৰাজ্যৰ লগত সৰ্বাধিক সীমা ভাগ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মেঘালয়। মেঘালয়ৰ লগতে অসমে সৰ্বাধিক সীমা ভাগ কৰে আৰু 885 কিলোমিটাৰ সীমা ভাগ কৰে। 11 নম্বৰ কুৱেশ্যনটো হৈছে আছাম ওমেন্স ইউনিভাৰ্চিটিখন ক'ত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যোৰহাট। যোৰহাট জিলাত আছাম ওমেন ইউনিভাৰ্চিটিখন অৱস্থিত। 12 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা একমাত্ৰ অসমীয়াজন কোন? এজনৰ নাম হৈছে দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি আছিলে। তেখেতে 1975 চনৰ পৰা 78 চনলৈকে সভাপতিত্ব কৰিছিলে। 13 নম্বৰ কুৱেশ্যনটো হৈছে 1930 চনত স্থাপন হোৱা প্ৰথম ব্যক্তিগত মহাবিদ্যালয়খন কি? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে JB কলেজ যোৰহাট। জগন্নাথ বৰুৱা কলেজ যোৰহাট। 14 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন, যিটো নেকি 1942 চনত হৈছিলে। তাতে গহপুৰতে কনকলতা বৰুৱা শ্বহীদ হৈছিলে। 15 নম্বৰ কুৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰ ভাগ কোনটো পাহাৰত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নীলাচল পাহাৰত আৰু ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত, সন্ধ্যাচল পাহাৰত বশিষ্ঠ মন্দিৰ আৰু চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। 16 নম্বৰ কুৱেশ্যনটো হৈছে গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যোৰহাট। যোৰহাট জিলাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত। 17 নম্বৰ কুৱেশ্যনটো হৈছে নৰাকটা উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মিচিং। মিচিং জনগোষ্ঠীয় লোকসকলে নৰাকটা উৎসৱ, যাক নেকি আলি আই লৃগাং হিচাপে জনা যায়। 18 নম্বৰ কুৱেশ্যনটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা।
যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত বনফুল কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। 19 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনটো তেল শোধনাগাৰ একৰ্ড ৰিফাইনেৰী নামেৰে জনা যায়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নুমলীগড় শোধনাগাৰ। 20 নম্বৰ কুৱেশ্যনটো হৈছে বকুল বনৰ কবি বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি জনা যায়। 21 নম্বৰ কুৱেশ্যনটো হৈছে ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 15 আগষ্ট 1985 চনত। 22 নম্বৰ কুৱেশ্যনটো হৈছে অসম আৰক্ষী দিৱস কোনদিনা পালন কৰা হয়? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1 অক্টোবৰ। 1 অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয়। 23 নম্বৰ কুৱেশ্যনটো হৈছে ভূপেন হাজৰিকা দেৱক কোন বছৰত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1992 চনত। 1992 চনত ভূপেন হাজৰিকা দেৱক দাদা চাহেব ফাল্কে বঁটাটো প্ৰদান কৰা হয়। 24 নম্বৰ কুৱেশ্যনটো হৈছে অসমত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল কেতিয়া অনুষ্ঠিত হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1983 চনত। 1983 চনত নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলখন অনুষ্ঠিত হৈছিল। 25 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটী ষ্টক এক্সচেঞ্জ কিমান চনত স্থাপন কৰা হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1983 চনত। 1983 চনত এইটো সংঘটিত হৈছিলে আৰু 2015 চনত চেবিয়ে দ্বাৰা ইয়াক বন্ধ কৰা হয়। 26 নম্বৰ কুৱেশ্যনটো হৈছে অসম ৰাজ্যিক বিদ্যুৎ ব'ৰ্ড কিমান চনত গঠন হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1958 চনত। 1958 চনত অসম ৰাজ্যিক বিদ্যুৎ ব'ৰ্ড গঠন হৈছিলে। অসম চুক্তি স্বাক্ষৰিত সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাজীৱ গান্ধী। 28 নম্বৰ কুৱেশ্যনটো হৈছে বড়ো সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠা হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিলে। 29 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কোনটো বছৰত প্ৰতিষ্ঠা হৈছিলে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1948 চনত। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে। 30 নম্বৰ কুৱেশ্যনটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কোন বছৰত প্ৰতিষ্ঠা হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1921 চনত। 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰতিষ্ঠা হৈছিলে। 31 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিলে। 32 নম্বৰ কুৱেশ্যনটো হৈছে অসমত কিমান চনত মুখ্য আয়ুক্ত পদৰ প্ৰৱৰ্তন হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1874 চনত অসমত মুখ্য আয়ুক্ত পদৰ প্ৰৱৰ্তন হৈছিলে আৰু প্ৰথম মুখ্য আয়ুক্ত আছিলে R.S. কিটিং। 33 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন কাকত অৰুণোদয় কিমান চনত প্ৰকাশ পাইছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1846 চনত। 1846 চনত অৰুণোদয় কাকতখন প্ৰকাশ পাইছিলে। 34 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'তে অসমৰ ভিতৰত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক। 35 নম্বৰ কুৱেশ্যনটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 72.19%। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।